ऊंचा है बुलंद ऊंचा मंदिर ऊंची है शान। नमस्कार, मैं आज ওলাই আহিছোঁ নৱমী মহানৱমীৰ যিহেতু আজি 4 অক্টোবৰৰ 4 তাৰিখ। এতিয়া মহানৱমীৰ কিছু দৃশ্যাংশ আমাৰ ইয়াতে বলি বিধান প্ৰথা এতিয়া কৰা হয়। আমাৰ মাইথান বুলি আমি সকলোৱে জানো, তেজপুৰত থকা সকলোৱে, আৰু তেওঁ ভৈৰৱী মন্দিৰ বুলিও জনা যায়। তাতে আজি বলি বিধান প্ৰথা কেনেকৈ কৰা হয় আমি তাকে দেখুৱাবলৈ বুলি চেষ্টা কৰিছোঁ। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে আমি আহি বৰ্তমান কেঁকুৰা চাৰ্চ ফিল্ড পালোহি। এতিয়া চাৰ্চ ফিল্ডৰ পৰা আমি ওলাই আহিছোঁ। লগত আমাৰ কেইজনমান আছে আৰু দুজন, আমি 4জন ওলাই আহিছোঁ একেলগে। 4জন একেলগে ওলাই আহিছোঁ। এতিয়া বহুতে আচলতে বলি বিধান নামানে। বলি বিধান নামানাৰ কথাটো এটাই যে আমিও তেনেকৈ মানিব নালাগে। কিন্তু মোৰ কথাটো হ'ল যে এইটোৱে যে যিহেতু যদি আপুনি মাংস খায়, যিহেতু মাংস আমাৰ কাছাৰী দোকানত মাংস কাটি দিয়ে, ঠিক সেই একেদৰে তাতো সেই কাটাই হয় মাংস, আৰু তেওঁলোকে পূজাৰ মাংস হিচাপে লৈ যায়। মাংস হিচাপে নহয়, আচলতে প্ৰসাদ হিচাপে লৈ যায়। তাকে সেই প্ৰসাদ হিচাপে যেতিয়া লৈ যায়, তাৰমানে যিহেতু খোৱাই হয়, যিহেতু আমি মাংস খাওঁ আৰু তেনেকৈ তাতো মাংস কাটি কৰা হয় কাম। তে কিছুমানে তেনেকুৱা কয় যে আমি বলি বিধান নামানো, কিন্তু মাংসটো নিজে খায়, বা ছাগলী মাংসই হওক বা চিকেনেই হওক তেওঁলোকে খায়। তেনেহ'লে কথাটো একেটাই হ'ল যে মানা নামানা। যিহেতু মানিলে মানক, ভালদৰে মানক, যে নাখায় কোনো মাংস, ঠিক আছে। এতিয়া কথাটো সিমানেই, মই সিমানেই ক'ব বিচাৰিছোঁ। এতিয়া আমি আহি পেলাই কলিবাৰী পালোহি। কলিবাৰী ৰোডটোতে দেখিছোঁ টমটম গৈ আছে, আৰু এইখিনিতো এখন আমাৰ বান্ধি বুলি কোৱা হয়। ইয়াতে এখন পূজা পতা হয়। আচলতে পূজাখন আপোনালোকে দেখি পাব, দেখা দিম বুলি ভাবিছোঁ। এতিয়া দেখিছে এইখন পূজা মোৰ বাওঁফালে ইয়াতে এইটো বান্ধিটা, আগৰ পুৰণা বান্ধিটা। এইখিনিতো এতিয়া আপোনাৰ পলহফুলিৰ ওচৰ পালেগৈ, বনৰীজন চাৰিআলি ফালে। দুইটাই ইয়াতে আপোনাৰ সৰুকৈ হয়, সৰুকৈ ভালেই হয় আৰু, কিন্তু মানুহ বৰ বেছি অহা নহয় তেনেকৈ। এতিয়া আমি মেইনটেলৰ যোনটো আগত তিনিআলি পায়, সেই তিনিআলিটোদি সোমাই আহিলোঁ আমাৰ মাইথান ভৈৰৱী মন্দিৰ পাবলৈ। আৰু ভৈৰৱী মন্দিৰৰ বিষয়ে বহুতে জানেও। এতিয়া দেখিছে এয়া আমি গেট পালোহি। গেট পালে মানুহৰ বহুত ভিৰ আচলতে ইয়াতে। আমি আগবাঢ়ি গৈ আছোঁ, মানুহ বহুত ভিৰ আচলতে। মানুহৰ কাৰণে অকণমান আগুৱাই যাবলৈও অসুবিধা হৈছে। যাবলৈ পৰা নাই আগুৱাই, সেইকাৰণে অকণমান অসুবিধা হয়। কিন্তু তথাপিও আমি আগুৱাই যাম আপোনালোকৰ বাবে, আপোনালোকক দেখুৱাবৰ বাবে। আপোনালোকে কি দেখে বা দেখুৱাব পাৰোঁ মই সেইটো নাজানো, কিন্তু ভিডিঅ'টো আগলৈ চাই থাকক, কিবা এটা দেখুৱাব পাৰোঁ নেকি। ইয়াতে আমাৰ দোকানো থাকে। মা ভৈৰৱী থানলৈ যেতিয়া সোমাই যাম আমি, তাতে দোকানো পোৱা যায়, দোকানো থাকে। সেই দোকানত এতিয়া আমাৰ দেখিছে এইবিলাক চাইডে দোকান বহুত আছে। তাতে মানে আপুনি নিজৰ ঘৰৰ পৰাই লৈ নাহিলেও ইয়াৰ পৰাই আপোনাৰ যি বস্তু লাগে ইয়াতে ল'ব পাৰিব। দোকানবিলাক বহুতখিনি বস্তু ইয়াত দিয়া হৈছে, থকা হয়। এতিয়া আগলৈ দেখিছে কিমান এইটো ওপৰলৈ গৈ থাকে, চিৰিও বহুত আছে। চিৰিখিনি দেখিছে মানুহৰ ভিৰ, মই অলপ জুম কৰি দেখুৱাই দিছোঁ। বেছি মানুহৰ ভিৰৰ পৰা যাবই পৰা নাই। এতিয়া মানুহে চাকি বাহিৰত দেখিছে, চাকি জ্বলাই থৈছে। চাকি জ্বলোৱাৰ পিছত এইফালে মানুহবিলাকে ইয়াতে কৰিছিলে আচলতে, বাহিৰতো দিছে, ভিতৰতো আছে বাহিৰতো আছে। মানুহখিনি কৰি দিছে। এতিয়া যিহেতু দেখুৱাব নাপালোঁ, মই বৰ দুখিত। এতিয়া আকৌ আমি উভতি যাবলৈ ল'লোঁ। সেইটো বৰ বিশেষ নাই ভিডিঅ'টোত, কিন্তু সেই মানুহৰ কেনেকৈ আছে আৰু সেইখিনিকে দেখুৱালোঁ। আৰু ফটো দুখনমানো উঠাইছিলোঁ, সেই ফটো দুখনমান পাৰিলে মই ইয়াত লগাই দিম, চাই ল'ব আপোনালোকে। এতিয়া বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো, ইয়াতে সামৰণি মাৰিছোঁ। পাৰিলে আজি ৰাতি যদি কিবা দেখুৱাব পাৰোঁ মই দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব, আৰু পাৰিলে বোলে মোক সহায় কৰিব।